তো হেল্ল' এভৰিৱান, কি খবৰ আপোনাৰ? আশা কৰিছোঁ বোলে ভালে আছে। মানে টাইটেলৰ থাম্বনেল চাই গম পাইছে ভিডিঅ' কেনেকুৱা হ'ব গাইজ। আজি থাম্বনেল বনাম দেখাব। আৰু গাইজ এতিয়া আমি যাই আছোঁ গিম্বল এডাল কিনিব, আৰু গিম্বল কিনিব আমাৰ চাজি দে এৱে। আৰু বহুত মানে ঘৰত কাজিয়া চাজিয়া কৰি আহিলোঁ। আমি এতিয়া চাৰিজনে যাই আছোঁ গুৱাহাটী। আমি এতিয়া যাই আছোঁ গুৱাহাটী। আৰু গাইজ আমাক এৱে এনেকুৱা জেগা দিছে, তাৰমানে আমি এই জেগা দি আজিলৈকে আহি পোৱা নাই। এৱে আহি থাকে সদায়, মই কিন্তু আহি পোৱা নাছিলোঁ এইগিলা ৰাস্তা। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ এইগিলা ৰাস্তা। গাইজ যেতিয়া আমি চাংচাৰি আহি পালোঁ, আৰু গাইজ আছিকে চাওক ইয়াত গাড়ীৰ ভিতৰত কেনেকৈ বহি লৈছোঁ। আশা পবিত্ৰ ব্ৰিজ আহি পালোঁ। গাইজ বহুত দিন মূৰত আহিলোঁ গুৱাহাটী, সেইকাৰণে কিবা অলপ বেলেগ লাগিছে দেখোন গুৱাহাটীখন আজি। অঁ গাইজ চাওক ইয়াত ডিছপ্লে লগাই দিছে, ৱাও মজা। আৰু গাইজ আমি এতিয়া যাইছোঁ লাখটকীয়ালৈকে, আৰু লাখটকীয়াত যায় তাতে আমি চাম গিম্বল। দালি জামটো থাকবই। আৰু এইফালে কি হণ্ডাই এডভাৰটাইজ চলাই আছে ইয়াত, হণ্ডাই কোম্পানী। গাইজ আমি আহি পাই গ'লোঁ লাখটকীয়া, আৰু ইয়াত গাড়ী থৈছে পাৰ্কিং কৰি। আৰু এতিয়া আমি গিম্বল চাব যাম ক'ৰবাত দোকানত। যাওঁ। বৰ্তমান আমি বিচাৰি যাই আছোঁ দোকান কেমেৰাৰ। পেমেণ্টটো কেনেকুৱা হ'ব? কেছ না অনলাইন? ফাইনেলি মিলি গ'ল বেলেঞ্চ। আশীকে চাই আছোঁ টেষ্টিং কৰি। এতিয়া বিলটো পে'মেণ্ট কৰি দিওঁ। আমাৰ ফাইনেলি বিল চিল হৈ গ'ল, আৰু এতিয়া পেকিং কৰি দিব। বাকী অলপ পইচা ৰৈছে। গাইজ চব হৈ গ'ল আমাৰ, এতিয়া আমি ঘৰত যোৱাৰ কথা। আৰু কেমেৰাটো ৰ'ব। আজি কেনেকুৱা লাগিছে অনুভৱ? চাইজৰ কেনে লাগিছে? পইচাটোতো আপুনি দিছে না, কিবা ক'বনে? নাই তোৰ ভাল লগা নাই জানো। আমাৰ লোৱা হৈ গ'ল চবখিনি, এতিয়া আৰু কিবা কানি চাওঁ ল'ব পাৰোঁ না। গাইজ আমি চব কিনি ল'লোঁ, আৰু আপোনালোকে যদি কিনে ইয়াত আহিব পাৰে লাখটকীয়াত। আৰু লাখটকীয়াত বহুত দোকান আছে, যোনখনতে বিচাৰে সেইখনতে পাব, সকলোতে একেই দাম প্ৰায়। তো গাইজ ডিছক্ৰিপশ্যন কিমান লৈছে দাম সেইটো লিখি দিম, চাই ল'ব। বিয়াৰ ভিডিঅ' শ্বুট ফটো শ্বুট যদি লাগে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে, আমি ডিছক্ৰিপশ্যনত আমাৰ নাম্বাৰ দি দিম। গাইজ ইয়াৰ পিছৰ ব্লগটোত আপোনালোকে গিম্বলৰ টেষ্টিং ভিডিঅ' পাব, চাব। গাইজ ইয়াত যাম, মস্ত যাম। আৰু ইয়াত ওপৰৰ এখন ব্ৰিজ হৈ আছে, ব্ৰিজ বনাই আছে। এইখন যেতিয়া ওলাব তেতিয়াহে দামবিলাক কমিব অলপ। গাইজ ইয়াৰ দামটো চাওক, ইয়াত লেখা আছে 28,990 টকা, আৰু অলপ আমাক অফাৰ দিছে, কিবা অলপ দিছে। গাইজ আছিকে কি মনোযোগেৰে পঢ়ি আছে।
গাইজ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে যিকোনো ভিডিঅ' শ্বুট বা ফটো শ্বুট যদি কৰিব বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে গিম্বলডাল আমি এতিয়া টেষ্ট কৰি আছোঁ মিনাজুলে ষ্টেবিলাইজটো চেক কৰি আছে ষ্টেবিল ইয়াতে অলপ চেক কৰি লৈছোঁ তাতে বেলেগকৈ চেক কৰিম অলপ আমি তাৰমানে গাড়ী ঠেচকাত আছোঁ বৰ্তমান মানে গাড়ীৰ ঠেচকাটো অলপ মানে ষ্টেবল কিমান থাকে